United Student Union of Karbi Anglong atum pen Phuloni Harmon Club along arsik jit pen Pherangke Amei kepha pon. Sarkar pen kiduk kelak atum aphan ki pika pajir ke rapon ason ong dung atum mate ke klem pi keram pi atum ang bong kache jok dun atum ong munaga jok pleng pon pedet dokok titi. Pene tere ni phai engkoira isi urmiarni ara por phai kep apor malom Phuloni constituency ke parlo Phuloni along Harmon Club Pualong United Student Union of Karbi Anglong pen Pradhanmantri Awas Yojana Gramin ahem kikim ke patang pon pe ajok Pherangke Amei kangni. Pherangke Amei along United Student Union of Karbi Anglong Amei phu bibison teron lapen kongchun bangjin tu hajurika atum pen kapachini ateng ke kiram tang ningkan surihini da kresir kep lapen ningkan surihini da ingkoi aningkan Pradhanmantri Awas Yojana Gramin ahemso nangkele pen ko amsi ke patang ma ka petang te mapu longkre si ablok aphan RTI ke jok pen penang ana blog along ke hemso ke tang pon pe do laso jok Karbi Anglong Autonomous Council CEM Dr. Tuliram Ronghang aphanta pinpur alo pajir damlo athe hemso ke petang te raport CBI atum langtar lip vek nangji pusi ke hang pon padolo bonta nonpu arni anta thang ka tarlip ji alam amatsi awedet laso jok si pini Pherangke Amei ingni nang koklo pusi nang than pachini dun Jongsin non puanta CBI atum lang tarlip le lang pulotang te United Student Union of Karbi Anglong asong pen kachisong angdeng deng nang kokpo lapen Karbi Anglong Autonomous Council CEM aphanta karju padupon pia persin non puanta CBI aphan patarlipon high headed maputa karju padupon সম্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ কেন্দ্ৰ সমিতি সভাপতি মোৰ ৰাইট সাইডত আছে সম্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ কেন্দ্ৰ সমিতি সাধাৰণ সম্পাদক জিন্তু হাজৰিকা কেন্দ্ৰ সমিতি সদস্য ভাস্কৰ বৰুৱা আৰু আমাৰ অন্য বিষয়ববীয়াসকল আৰু আজি এই প্ৰেছ মিট আহ্বান কৰা উদ্দেশ্য এইটোৱেই আছিল যে বিভিন্ন সময়ত কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ অধীনত 11টা ইউনিয়ন খণ্ড গ্ৰামাঞ্চলত বহবাস কৰা যিটো কেন্দ্ৰীয় চৰকাৰ দ্বাৰা আঁচনি ৰূপায়ণ কৰা এটা গৃহ নিৰ্মাণৰ যিটো এটা আঁচনি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা সেই যোজনাৰ অধীনত বহুত অনিয়ম বহুত কেলেংকাৰী বাৰম্বাৰ ৰাইজৰ অভিযোগ উত্থাপন হৈ আছে সেই ৰাইজৰ অভিযোগ ভিত্তিত আমি কাৰ্বি আংলং জিলাত DRD যিটো প্ৰজেক্ট ডাইৰেক্টৰৰ আমি RTI এখন কৰিছোঁ RTI কৰাৰ পিছত আমি তাৰ পৰা তথ্য পাইছোঁ যে আপোনাৰ 2017 আৰু 2020 যিটো ফাইনেন্সিয়েল ইয়াৰ সেই যিটো ফাইনেন্সিয়েল ইয়াৰত 1191 ঘৰ এতিয়ালৈকে ইনকমপ্লিট হৈ আছে বুলি তেওঁলোকৰ যিটো কাগজে পত্ৰয়ে তেওঁলোকৰ যিটো আমি যিটো RTI যিটো কৰিছোঁ এই RTI ৰিপৰ্টত এইটো উদঙাইছে গতিকে আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ পৰা যে প্ৰমাণ হৈছে যে এই যিটো বিভাগ যিটো মানে DRD যিটো বিভাগ এই বিভাগটো সম্পূৰ্ণ ব্যৰ্থ হৈছে তেওঁলোকে ৰাইজৰ সেৱা কৰিবৰ কাৰণে তেওঁলোক সম্পূৰ্ণ ব্যৰ্থ হৈছে ইয়াত কি বুজায় ইয়াত বুজাইছে যে তেওঁলোকৰ ব্যৰ্থতা আৰু এই সন্দৰ্ভত আমি বাৰম্বাৰ কাৰ্বি আংলঙৰ 11টা ব্লকৰ যিটো PMAYG যিটো গৃহ নিৰ্মাণ হৈ আছে তাত তদন্ত হ'ব লাগিব CBI দ্বাৰা তদন্ত হ'ব লাগে বুলি আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM পৰা আৰম্ভ কৰি বিভাগীয় EM হওক বা যিটো গুৱাহাটীস্থিত পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট যিজন কমিশ্যনাৰ আমি তেওঁলোকক সাক্ষাৎ কৰি আমি বাৰম্বাৰ মেমৰেণ্ডাম দিছোঁ বা আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ কিন্তু তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই আজি তাৰিখলৈকে এই সন্দৰ্ভত তেওঁলোকে যিটো তদন্ত কৰিবলৈ তেওঁলোকে সাহস কৰা নাই গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ সন্মানীয় CEM তুলিৰাম ৰহাং ডাঙৰীয়া আজি সংবাদ মেলত গতিকে তেওঁলোক আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে আপুনি কৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত যিটো গৃহ নিৰ্মাণ কৰাৰ যিটো ইয়াৰ লগত জড়িত যিবিলাক কেলেংকাৰী নিয়ম কৰা যিবিলাক BDO হওক JE হওক বা গ্ৰাম সেৱক হওক তেওঁলোকক কাৰায়ত্ব কৰি আপুনি জেললৈ প্ৰেৰণ কৰা হ'ব বা তেওঁলোকক এৰেষ্ট কৰা হ'ব বুলি আপুনি সংবাদ মেল পাতি আপুনি ঘোষণা কৰিছে আমি আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ কেইজন BDO কেইজন গ্ৰাম সেৱক কেইজন JE আপুনি এৰেষ্ট কৰি জেললৈ নিক্ষেপ কৰিছে সেই তালিকা আপুনি ৰাজহুৱা কৰক তাৰপিছত আমি এই সংবাদ মেল যদি আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে কৈছে যে দুৰ্নীতি কৰিলে দুৰ্নীতিৰ ওপৰত তেখেতে ইউনিয়ন খণ্ড বা ডেভেলপমেণ্ট ব্লক বুলি ক'লেতো চামিলাং ডেভেলপমেণ্ট ব্লক তাত বিভিন্ন সময়ত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত যিটো গৃহ নিৰ্মাণ কৰিছে তাত বহুত অনিয়ম হৈছে কেলেংকাৰী হৈছে ৰাইজৰ ৰাইজে অভিযোগ উত্থাপন হৈ আছে সেয়েহে আমি বিগত সময়ছোৱাত আমি এখন RTI পিটিশ্যন দিছোঁ
RTI পিটিশ্যন দিয়াৰ পিছত তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকে RTI পিটিশ্যনৰ আজিলৈকে তেওঁলোকে দিবলৈ তেওঁলোকে সক্ষম নহ'ল। ইয়াৰ পৰা প্ৰমাণ হৈছে যে তেওঁলোকৰ ব্যৰ্থতা, তেওঁলোকৰ যিটো কমিশ্যন ৰাজ চলি আছে, তেওঁলোকৰ যিটো দুৰ্নীতি কৰিছে আমি প্ৰমাণ পাইছে বা প্ৰমাণিত হৈছে। আমি এই সন্দৰ্ভত আমি উচ্চ পৰ্যায়লৈকে বা উচ্চ পৰ্যায় যিটো তেওঁলোকৰ অথৰিটিলৈকেও আমি যিটো এই সন্দৰ্ভত আমি অভিযোগ দিছোঁ। আজি তেওঁলোকে আজিটো তাৰিখলৈকে ব্যৱস্থা লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে এই সাহসীয় বিজেপি চৰকাৰ তেওঁলোকে দুৰ্নীতিমুক্ত কথা কৈছে। সবকা সাথ সবকা বিকাশৰ কাৰণে বাস্তৱত আমি কোনো লক্ষ্য কৰিব পৰা নাই। সবকা বিকাশ এই যোনবিলাক তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, তেওঁলোকৰ এইবিলাক প্ৰতিশ্ৰুতি ধোৱা বুলি আমি প্ৰতিশ্ৰুতি আজি এই সংবাদ মাধ্যমৰ থ্ৰুদি ক'ব বিচাৰোঁ। কাৰণ সেইটো কাৰণে আমি ক'ব বিচাৰোঁ, যোনটো ব্লক ডেভেলপমেণ্ট যোনটো আছে, সাধাৰণ দৰিদ্ৰৰ মানুহৰ পৰা গ্ৰাছ লেভেলৰ পৰা এইটো ডেভেলপমেণ্ট হয়। বিভিন্ন ধৰণৰ ৰাইজে আমি দেখিব পাইছোঁ ঘৰ পাইছে, কিন্তু এতিয়ালৈকে বহুত বছৰ ধৰি হ'ল এতিয়ালৈকে ঘৰ কোনো কমপ্লিটেড হোৱা নাই। আমি বাৰম্বাৰ এইখিনি ক্ষেত্ৰত অট'নমাছ কাউন্সিল BM মাধৱৰ্য ঢেকিয়াল ফুকন আমি বাৰম্বাৰ তেওঁক লগ কৰি এখন মেম'ৰেণ্ডাম দিছিলোঁ। তাৰ পিছতো তেওঁক আমি বাৰম্বাৰ লগ কৰিব বিচাৰিছিলোঁ, কিন্তু তেওঁ আমাক এই লগ কৰাৰ পৰা তেওঁ দূৰত্ব থাকে, তেওঁ আমাক লগ কৰিবলৈ নিবিচাৰে। তাৰ পিছতো আমি অট'নমাছ কাউন্সিল সন্মানীয় তুলিৰাম মহাংদেৱকো আমি বাৰম্বাৰ আমি মেম'ৰেণ্ডাম দিছিলোঁ যে এইটোৰ ওপৰত এটা তদন্ত এটা হ'ব লাগে। কাৰ্বি আংলঙৰ 11টা ব্লকৰ আণ্ডাৰত যোনবিলাক গাঁও সেৱিকা, BDO বা বিভিন্ন ধৰণৰ অফিচিয়েলি বিভাগ কৰ্তৃপক্ষসকলে যোনবিলাক জড়িত হৈ আছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। কাৰণ তেওঁলোকক ঘৰৰো এলটমেণ্ট কৰিছে, কিন্তু যোনটো তেওঁলোকৰ হাজিৰা জব কাৰ্ড নামত যোনটো তেওঁলোকৰ বেনিফিচিয়াৰী যোনটো ঘৰ এলটমেণ্ট কৰিব লাগে সেই পইচাটো তেওঁলোকক প্ৰদান কৰা নাই। এই পইচাবোৰ অফিচিয়েলি বিভাগীয় কৰ্তৃপক্ষসকলে তেওঁলোকে আমি খোৱা লক্ষ্য কৰি পাইছোঁ আৰু বাৰম্বাৰ সেইটো কাৰণে আমি অভিযোগ উত্থাপন কৰি আহিছোঁ। কিন্তু তাৰ পিছতো তেওঁলোকে কিন্তু সাহস কৰা নাই। ইয়াত এইটোৱে বুজায় যে মাধৱৰ্য ঢেকিয়াল ফুকনে ইয়াত ক'বাত নহয় ক'বাত কমিশ্যন ৰাজনীতি এটা আছে, সেইটো কথা আমি ক'ব বিচাৰোঁ। যদি সাহস আছে তেতিয়াহ'লে এই বিভাগকেইটাৰ ভিতৰত ইমিডিয়েটলি CBI তদন্ত হ'ব লাগে। আৰু আমি আজি কিছুদিন আগত বকলীয়া আঞ্চলিক ব্লকৰ আণ্ডাৰত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ 2 ঘণ্টীয়া বকলীয়া ৰিজনৰ আণ্ডাৰত। তাৰ পিছত এখন আমি গোপন তথ্য দি গম পাইছোঁ যে তাৰ পিছত এখন তদন্ত কমিটি এখন গঠন কৰি দিছিলে, কিন্তু আজিলৈকে এই কমিটিখন কিন্তু আজিলৈকে কোনো ৰাজহুৱা কৰিবলৈ আমি লক্ষ্য পোৱা নাই। আৰু যেনেকুৱা ঘৰ তেনেকুৱা ধৰণৰ আছে, তেনেকুৱা ধৰণে ঘৰ আছে। যিহেতু আমি সকলোৱে জানো যে এই পইচাটো আহে, কিন্তু তেওঁলোকক যোনবিলাক পইচা দিব লাগে তাৰ মাজত জব কাৰ্ডৰ নামতো এটা পইচা আহে। সেই পইচাবোৰ ক'ত গৈছে? আৰু বিভিন্ন ধৰণৰ স্কিম প্ৰজেক্ট ডেভেলপমেণ্ট আহিছে, তাত ক'ত প্ৰজেক্টবিলাক ইউটিলাইজ হৈছে কোনো তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পোৱা নাই। যে আমি ক'ব বিচাৰোঁ যে ডক্টৰ তুলিৰাম মহাংদেৱে যোনটো কেইদিনমান আগত তেওঁ কৈছিলে যে সংবাদ মাধ্যমত কোনো ব্লকৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰিব, জেল নিক্ষেপ কৰিব, কিন্তু এতিয়ালৈকে এজনকো আমি নিক্ষেপ কৰা দেখা নাই। এজনকো তেওঁলোকে ওলোটাই প্ৰটেকশ্যন দিয়াহে আমি লক্ষ্য কৰিব পাইছোঁ। তেওঁলোকে সেইটোৱে প্ৰটেকশ্যন দিছে, দুৰ্নীতি কৰি থাক আমি চাই থাকিম, সেইটোৱে আমি USUKA তৰফৰ পৰা তেওঁলোকক অভিযোগ উত্থাপন কৰিব বিচাৰিছোঁ। আৰু ইমিডিয়েটলি যদি তেওঁলোকৰ যদি সাহস আছে এই CBI যাতে তদন্ত। কাৰ্বি আংলং ডগমকা পেন ৰুকাছেন ক্ৰ' ৰিপৰ্ট বিশ্বনাথ কাৰ্বি লাইভ।